নমস্কাৰ আপোনালোক সকলোলৈকে মই স্বপ্নাই শুভ ৰাতিপুৱা জনাই মোৰ নতুন এটা ভিডিঅ' আজি আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছোঁ আৰু এই ভিডিঅ'টো আছিলে যোৱা দেওবাৰৰে হয় আৰু আজি দেওবাৰ পালেহি সম্পূৰ্ণ এসপ্তাহ হ'ল মোৰ কঁকালৰ বিষ আছে কাৰণে মই আজি এসপ্তাহে কঁকালৰ বিষত ভুগি আছোঁ আৰু সেইকাৰণে তেনেকৈ ভিডিঅ' বনোৱা হোৱা নাছিল আৰু কৰি থোৱাবিলাকো এডিটিং কৰা হোৱা নাছিল। সেয়ে ভাবিলোঁ এসপ্তাহ হৈ যোৱা ভিডিঅ'টো আজি আপোনালোকলৈ আগবঢ়াই দিওঁ আৰু ৰাতিপুৱা আজি এডিটিং কৰিবলৈ লাগিলোঁ। এয়া লুচি বনাই ল'লোঁ আৰু ৰাজমাহ বনাই এইফালে আমি আজি ৰাতিপুৱা এনেকৈয়ে খাম সেইখিনিকে আপোনালোকক দেখুৱাই দিলোঁ আৰু লগতে ৰাজমাহখিনি মই কেনেকৈ বনালোঁ সেইখিনি আপোনালোকক দেখুওৱা হোৱা নাই কাৰণ সকলোৱে বনাব জানেই ৰাজমাহ খাই মই খুবেই ভাল পাওঁ আৰু কেনেকৈ বনাইছোঁ কেতিয়াবা আপোনালোকক দেখুৱাম বাৰু। আৰু দেখিছেনে কি ধুনীয়া ধুনীয়া ফুলা ফুলা লুচি বনাইছোঁ। এনেকৈ ফুলা ফুলা লুচি খাই কাৰ ভাল লাগে জনাবচোন, মোৰ কিন্তু খুবেই ভাল লাগে। আৰু আজিৰ দিনটো আপোনালোকৰ শুভ হওক মংগলময় হওক তাৰে কামনা কৰিলোঁ। নিশ্চয় আপোনালোক ভালে আছে আৰু স্বাস্থ্যৱান হৈ থাকক, সুখী হৈ থাকক আৰু আশীৰ্বাদ আমাৰ কাৰণেও কৰিব, আমিও যেন সদায় আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে থাকিব পাৰোঁ। আৰু আজি এতিয়া ৰাতিপুৱা খাই বৈ আমি এফালে যাম, ক'ত যাম কি কথা সেইটো পিছৰ কথা বাৰু, কিন্তু তাৰে আমাৰ তিনিচুকীয়া সিজুগুৰি যিটো ৰেল ষ্টেচনৰ ওচৰ এইকণ অকণমান মই ভিডিঅ' ধৰি ৰাখিছিলোঁ, তাকে আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ। ইতিমধ্যে আমি ৰাতিপুৱা খাই বৈ গৈও ঘূৰি আহিলোঁগৈ। ইমানেই ৰ'দ কিন্তু ভিডিঅ' কৰিব নোৱাৰি আৰু মোৰ একদম ৰ'দত গৈ গৰম সোমাই গ'ল। আৰু এইফালে আজি মাটি দাইল আৰু ঔটেঙা কচু দি বনাম, কেনেকৈ বনাম সেইখিনি আপোনালোকক দেখুৱাম আৰু যদি এনেকৈ আপোনালোকে খোৱা নাই খাব। ৰাতিপুৱাই মই মাটি দাইলখিনি তিয়াই ৰাখিছিলোঁ, এতিয়া ঘূৰি মেলি আহি সম্পূৰ্ণ ধুই মেলি ল'লোঁ। এতিয়া কুকাৰ এটাত মাটি দাইলখিনি দি দিছোঁ, দি ইয়াতে আমি কাটি লোৱা ঔটেঙা, এতিয়া যিহেতু কুমলীয়া ঔটেঙা ওলাইছে, কুমলীয়া ঔটেঙাবিলাক ইমান টেঙা নহয় সেইকাৰণে মই সৰহকৈ ঔটেঙা দি দিছোঁ আৰু এয়া এটা ঔটেঙা সম্পূৰ্ণ দি দিছোঁ বুলি ক'লেও বেয়া নহয় আৰু কুমলীয়া ঔটেঙা যিহেতু সৰু হয় সেইকাৰণে এটা ঔটেঙা দিছোঁ আৰু লগতে কচু 3টা কাটি পেলাই ইয়াতে দি দিছোঁ আৰু ইয়াত এতিয়া মই নিমখ দিম, নিমখ দি পেলাই অন্য মই একো নিদিওঁ। এতিয়া আমি কুকাৰটো ঢাকোন মাৰি আমি সিজিবলৈ দিম আৰু আনহাতে এফালে গোটাই লৈছোঁ কোমোৰা আৰু আলু, পিঁয়াজ, নহৰু এয়া সকলোবিলাক গোটাই লৈছোঁ। এয়া বনাম মাংসৰ লগত, কোমোৰাৰ লগত মাংস, সেয়াও আপোনালোকক দেখাম, লগতে কেইটামান কেঁচা জলকীয়াও দি লৈছোঁ। ব'লক তেতিয়াহ'লে আজি মাটি দাইলখন কেনেকৈ বনাইছোঁ সেয়াও দেখুৱাওঁ। এয়া মাংসখিনি দেখুৱালোঁ আপোনালোকক, কি লৈছোঁ যোগাৰ সেইখিনিও দেখুৱাই দিলোঁ। এতিয়া আমি মাটি দাইলখিনি আনহাতে আমি 3টা চিটি মাৰি পেলাই মই বইল কৰি ল'লোঁ। এতিয়া তেল মাৰিব লাগিব, এয়া কেৰাহীত অকণমান তেল দিলোঁ, ইয়াতে দিছিলোঁ মই কেঁচা জলকীয়া, তাৰপিছতে নহৰু আৰু অকণমান আদা, কেঁচা জলকীয়া 1 নে 2টা এনেকৈ একেলগে মই চপাৰত চপ কৰি লৈছিলোঁ আৰু মাংসটো যিহেতু দিব লাগিব সেইকাৰণে মই একেবাৰে গোটেই মছলাখিনি এনেকৈয়ে চপ কৰি ল'লোঁ। ইয়াত খালি মই দিছোঁ নহৰু, আদা আৰু জলকীয়া। এতিয়া হালধি দি দিলোঁ আৰু মাটি দাইলত কিন্তু মই মছলা নিদিওঁ, আপোনালোকে যদি ইচ্ছা কৰে মছলা দি খাব পাৰে, কিন্তু ৰঙৰ কাৰণে আধা চামুচ মই জলকীয়া গুড়ি ব্যৱহাৰ কৰি দিছোঁ। এতিয়া আমি সিজাই লোৱা মাটি দাইলখিনি ইয়াতে দি দিব লাগিব। এয়া প্ৰথমতে মই ঔটেঙা কেইডোখৰ দি দিছোঁ আৰু ঔটেঙা কেইডোখৰ আচলতে মই দাইলত একদম ভাঙি দিলেহে খাই ভাল পাওঁ, সেয়ে এতিয়া মই ঔটেঙা কেইডোখৰ হেতা পাতেৰে ভাঙি দিম। দেখোঁ কিছুমানে ঔটেঙা একদম যেনেকৈ দিয়ে টুকুৰা টুকুৰকৈ তেনেকৈয়ে থৈ দিয়ে, কিন্তু তেনেকৈ মই খাই বেয়া পাওঁ। নহ'লেনো ঔটেঙা টেঙা খোৱা ক'ত মজাটো থাকিব, নহয় জানো। এনেকৈ আপোনালোকে ঔটেঙাখিনি সিজাই এনেকৈ ভাঙি দিবচোন, সেই জোলখন খাই খুবেই ভাল লাগে।
তেতিয়াহে ঔটেঙাৰ টেঙাটো পোৱা যায়। আৰু এতিয়া আমি বইল কৰি লোৱা মাটি দাইলখিনি আৰু এইখিনি ইয়াতে দি দিলোঁ। দি পেলাই বেছি সময় গৰম উতলাব নালাগে, যিহেতু বইল কৰি লোৱাই হৈছে। আৰু শেষত যদি আপোনালোকৰ ওচৰত ধনিয়া থাকে, আপোনালোকে ধনিয়া এনেকৈ ইয়াত কাটি পেলাই দি দিব পাৰে। আৰু এয়া উতলিলে হৈ যাব, বেছি ইয়াত কৰিবলগীয়া এতিয়া একো নাই। আৰু মাটি দাইল সদায় নহৰু আৰু আদা দি পেলাই দিবচোন, তেতিয়া খাই খুবেই ভাল লাগে ফুৰণটো মাৰিলে। ব'লক আনহাতে বনাবলৈ লওঁ এইফালে মাংস। যিহেতু কেৰাহীত তেল দি থলোঁ, এয়া পিঁয়াজ, আদা, নহৰু, জলকীয়া পেষ্ট কৰি লোৱা হৈছিলে, মানে চপাৰত চপ কৰি লোৱা হৈছিলে। এইখিনি দি দিয়া হ'ল। অকণমান ৰঙা হৈ আহিবলৈ দিব লাগিব। মই পিঁয়াজ বেছি নাভাজোঁ, অকণমান ৰঙচুৱা হোৱাকৈ মই ভাজোঁ। তেতিয়া কি হয়, ইয়াৰ সোৱাদটো বেলেগ হয়। আৰু এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দিয়ক, হালধি দিয়ক। যদি আপোনালোকে এতিয়াই মছলাখিনি খাব বিচাৰে বা দিব বিচাৰে প্ৰথমতেই তেলতে ভাজি, তেতিয়াহ'লে আপোনালোকে দিব পাৰে। মই কিন্তু এতিয়া মছলা ব্যৱহাৰ নকৰোঁ, মাত্ৰ ইয়াত মই এতিয়া ব্যৱহাৰ কৰিম নিমখ, হালধি আৰু জলকীয়া গুড়িয়ে মই ব্যৱহাৰ কৰিম। কাৰণ এই জলকীয়া গুড়িটো প্ৰথমতে দি দিলে মাংসৰ ৰংটো খুব ভাল হয়। আৰু মছলা মই যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া আপোনালোকক দেখুৱাই যাম। আৰু এতিয়া আজি মানে 17 তাৰিখৰ পৰা মোৰ আজি 22 তাৰিখ হ'লহি। মোৰ কঁকালৰ বিষটো ভালেই পোৱা নাই, কিন্তু তথাপি আচলতে সেইটো নামঘৰত তলত বহুত দেৰি বহা হ'ল, হয়তো সেইকাৰণেই হ'ল বুলি পেলাই ভাবিছোঁ। হ'বও পাৰে, মানুহজনীতো শকত, তলত বহুত দেৰি বহিলোঁ। আগতো দুদিন বহিছিলোঁ, মোৰ তেনেকৈ একো হোৱা নাছিলে। সেইদিনা তাত বহি থাকোঁতেই কিবা কঁকালটো অলপ বিষোৱা যেন লাগিলে, কিন্তু আজি এসপ্তাহ হ'ল ভালেই হোৱা নাই। তথাপিতো যোৱা সপ্তাহতেই বনোৱা, দেওবাৰৰ দিনা বনোৱা ভিডিঅ'টো আজি দেওবাৰ আপোনালোকলৈ আগবঢ়াই দিছোঁ। আশা কৰোঁ আপোনালোকে বহুত বহুত মৰম দি যাব। আৰু দেখিছে নহয়, মই কিন্তু মাংসত এতিয়ালৈকে কোনো ধৰণৰ মছলা দিয়া নাই। তেলটো কম দিছোঁ আজি, কম তেলতে বনাইছোঁ। আৰু এতিয়া আমি আলু আৰু কোমোৰা একেলগেই দি দিম। কোমোৰা সিজিবলৈ বেছি সময় নালাগে, আলুটো অকণমান সময় লাগে। আৰু সেইকাৰণে এতিয়াই আমি মাংসখিনিৰ লগতে একেলগে কোমোৰা আৰু আলু দি দিলোঁ। মাংসখিনি মই 3-4 মিনিটমান প্ৰথমতে ভাজি লৈছিলোঁ। তাৰপিছতে এতিয়া আমি আলু আৰু কোমোৰাখিনি দুয়োখিনি একেলগে দি দিছোঁ। আৰু এইটো হৈছে শিল কোমোৰা। আৰু শিল কোমোৰাৰ লগত সঁচাকৈ যিবোৰ মানে পাহাৰীয়া কোমোৰা, আমি তাক শিল কোমোৰা বুলি কওঁ, খাই খুবেই ভাল লাগে। হাঁহ মাংসৰ লগতো যদি শিল কোমোৰাটো একদম পইনত হ'ব লাগে, তেতিয়া খাই খুবেই ভাল লাগে। ডাঙৰ ডাঙৰকৈ কোমোৰাটো কাটি পেলাই দিব লাগে, খুব ভাল লাগে। আৰু এইখিনি আমাৰ কোমোৰা দেখিছেনে নাই, কোমোৰা নাইকিয়াই হৈ থাকিলে সিজি পেলাই। এতিয়া আমি মছলা ব্যৱহাৰ কৰিম। আৰু ইয়াতে মছলা মানে কি আৰু, সদায় যিখিনি মই ব্যৱহাৰ কৰোঁ, ধনিয়া গুড়ি, জিৰা গুড়ি, মিট মছলা গুড়ি, জালুকৰ গুড়ি, লগতে গৰম মছলা মানে কি আৰু, মই একেলগেই পিচি থওঁ কাৰণে মই বেলেগে আকৌ গৰম মছলা গুড়ি তেনেকৈ নিদিওঁ। আৰু মোৰ যিটো চিক্ৰেট মছলা, মই গৰম মছলাও চব একেলগে পিচি থওঁ কাৰণে বেলেগে আৰু গৰম মছলাটো দিয়াৰ কোনো প্ৰয়োজনেই নাথাকে। এতিয়া মছলাখিনি দিলোঁ, দি পেলাই যদি আপোনালোকে পাতলকৈ খাব বিচাৰে সৰহকৈ পানী দিব, ডাঠ গ্ৰেভি খাব বিচাৰিলে পানীটো কমকৈ দিব। আৰু কম মানে কি আৰু, ইমানটো জোখত দিব যাতে উতলি পেলাই যিটো জোখত আপোনালোকে ৰখাব বিচাৰে সেইটো জোখত ৰাখিলে যাতে খাবলৈ সোৱাদ হয়। আৰু ইয়াতে মই অকণমান চেনিও দি দিছিলোঁ। আৰু ব'লক তেতিয়াহ'লে, সদায়তো দেখুৱাই আছোঁ আপোনালোকক, আজি দেওবাৰৰ থালিখন আগবঢ়াওঁ। এয়া মাটি দাইল, ঔটেঙা দিয়া মাটি দাইল কচুৰ লগত। আৰু এয়া কোমোৰাৰ লগত মাংস, ৰাতিপুৱা আছিলে ৰাজমাহ, আৰু এয়া জলকীয়া ভাত, লগতে নেমু আছিলে আৰু চালাড আছিলে, সেইখিনি দেখুওৱা হোৱা নাই। পুনৰ লগ পাম আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত।